ফুৰাবলৈ আনিম বুলি ক'বলৈ ইয়াক খোৱা বস্তু শ্বপিং কৰিবলৈ আনিছে। সেইটোতকৈ ডাঙৰ কিবা হ'ব পাৰে। মোৰ আগত যোনে কথা কৈ গৈছে মাংস খাই আহিছে বোলে মাংস গোন্ধাই আছে। কথা ক'বই নোৱাৰি জানো, জিভা ধাৰ উঠি থাকে। আজি আমাৰ লভ এনিভাৰ্চাৰী হয়, মানে এতিয়া 12টা বাজিছে ৰাতি আৰু ছেপ্টেম্বৰ 1 তাৰিখ সোমাইছে। আমি ছেপ্টেম্বৰতে লগ পাইছিলোঁ, ডেটটো মনত নাই, সেইকাৰণে ছেপ্টেম্বৰ 1 তাৰিখটো আমি লভ এনিভাৰ্চাৰী হিচাপে চেলিব্ৰেট কৰোঁ আৰু সৰুকৈ ভাল পাই থকা পাই কৰি আহিছোঁ। আজি আমাৰ ভাল পোৱা 10 বছৰ হ'ল আৰু আমাৰ এজনে এতিয়া ছাৰপ্ৰাইজ আনি থৈছে এইটো কেক এটা। এতিয়া কাটি লওঁ আহক কেকটো। এইটো কেকটো আমাৰ এনিভাৰ্চাৰী কেকটো। এনিভাৰ্চাৰী মানে আমাৰ বিয়াৰ এনিভাৰ্চাৰী নৱেম্বৰত আছে। এয়া লগ কেনে আপোনালোকে চলাইছে দেই। আজি তুমি আৰু জিঅ' নানিলা, ট্ৰেইন আনিছা বুলি ভাবিছোঁ তুমি আৰু এডাল আচ্ছা গোৱা কোনোবাই খাব নে কি এনিভাৰ্চাৰী বুলি? মই পাবলৈ কাৰণে পালোঁ, নিজে পুৱাই থৈ দিলে ধুনীয়াকৈ। বহুত দিনত পাইছোঁ নেকি? মই খাবচোন নাই। হেপী এনিভাৰ্চাৰী টু ইউ। তোমাকে মই কৈ দিছোঁ আৰু ৰাণী ক'ত লাগে? ৰাণী মানুহ পটককৈ হাতটো ওলাই গৈছিলে আঙুলি। আপোনালোকক খুৱাই দিওঁ কেক অকণমান ন। আপোনালোককো কেক অকণ খুৱাই দিছোঁ আমাৰ ফালৰ পৰা এনিভাৰ্চাৰী, আৰু আশীৰ্বাদ কৰিব সদায় যাতে আমি আগলৈকে এনেকৈ থাকোঁ মৰম চেনেহৰ মাজেৰে, হয় নাই? আৰু বাকী কাইলৈ লগ পাই আছোঁ আপোনালোকক। কাইলৈ যদি ক'ৰবাত ফুৰাবলৈ নিয়ে আমাৰ নিষ্ঠাৰে তেতিয়াহ'লে দেখাম আৰু আপোনালোকক ক'ত নিয়ে কি কথা। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। বৰ্তমান আমাৰো ভালেই। নমস্কাৰ সকলোকে মোৰ অন্যতম জিলালৈ স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থী কালি হৈ গ'ল। আজি ছেপ্টেম্বৰৰ 1 তাৰিখ। আজি গণেশ পূজা আছে বুলি কৈছে, ক'ৰবাত উতালে বুলি কয়, কোৱা শুনিছোঁ, আৰু ক'ৰবাত আছে বুলি কৈছে, নাজানো বাৰু, ওলাই গ'লেহে গম পাম। আৰু আজি আমাৰ লগতে লভ এনিভাৰ্চাৰীও হয়। আজি আমাৰ ভাল পোৱা 10 বছৰ হ'ল, সেইকাৰণে এতিয়া অকণমান ওলাই যাওঁ। কালি ৰাতি কেক এটা ছাৰপ্ৰাইজ দিলে, মানে আনি থৈছিলে কেক এটা, ভিডিঅ'ত দেখাইছিলোঁ বাৰু। আৰু এতিয়া অকণমান ওলাই যাওঁ বুলি কৈছে, ক'ত যাওঁ নাজানো, যলৈকে নিয়ে গৈ থাকিম আৰু লগত। আৰু যদি পূজা আছে গণেশ পূজা তেতিয়াহ'লে অকণমান পূজাও চাম, দেখাই থাকিম সকলোখিনি আপোনালোকক। চাই থাকিব শেষলৈকে ভিডিঅ'টো। পূজা হৈ আছে, মই আকৌ আজি উতালে বুলিয়ে ভাবিছিলোঁ, গম পোৱা। মানুহ পুৰা ভিৰ লাগি আছোঁ। এতিয়া মাহঁতৰ ঘৰৰ ওচৰত আছে পূজা। আজি ক'লে নিদিহা নাম আছে বুলি। এয়া বাইপাছৰ পূজা পাইছোঁহি আমি এতিয়া। বেলুন চেলুন পূৰা লাগে, তুমি বেলুন এটা কিনি দিবা নি? ইয়ালৈ আজি কেকে আৰু মোহন আহিব, যদি চাওঁ দেখাম বাৰু অকণমান। মানুহ বহি চকী ফুল, বহা জেগা ফুলেই হ'ল। পুৰা ভিৰ লাগিছে গণেশ পূজাত। এই ভিতৰত পাতিছে নে কিনো বাৰু? ক্ৰিষ্টেল প্লাজাত পাতিছে পূজা। বাপৰে চোৱা, খিচিৰি খাইছে নেকি মানুহবোৰে, হয় নাই? খাওঁগৈ ব'লা খিচিৰি আমি। এয়া গাড়ী পাই দেখাইছোঁ, চাবলৈ আহিবা নি এতিয়া? ইয়াত গাড়ী পাই দেখাইছোঁ আৰু দেই। লৈছা বস্তু? মোক ফুৰাবলৈ আনিম বুলি ক'বলৈ ইয়াক খোৱা বস্তু শ্বপিং কৰিবলৈ আনিছে। সেইটোতকৈ ডাঙৰ কিবা হ'ব পাৰে। প্ৰথম আহিছোঁ, খোৱা বস্তু অলপমান ল'বলৈ আছিলে, মিঠাতেল চিঠাতেল, সেইকাৰণে এতিয়া লৈ লওঁ। আমি এইটো স্মাৰ্ট পইণ্টত আহিছোঁ, নতুনকৈ আহিছে এইখন, যোৰহাটত নতুনকৈ খুলিছে। ইয়ালৈকে আহিছোঁ খোৱা বস্তু ল'বলৈ। ইমান ডাঙৰো ল'বানে?
একেটা ইমানকৈ নিলে এসপ্তাহ সেইটো হয় বাৰু মই আচাৰটো খাই ভাল পাওঁ কিমান হয় এইটো স্মাৰ্ট পইণ্টত আমি কেইটামান বস্তু নাপালোঁ বিচাৰি সেইকাৰণে এতিয়া আহিছোঁ স্মাৰ্ট বজাৰ এইখন আছে আগৰ বিগ বজাৰ য'ত আছিলে তাত খুলিলে পাচলি কিনিবলৈ বেলেগত নগ'লে হ'ব আৰু ইয়াতে পায় চব বিলাহী কিমান 39 বিলাহী 39কৈ দিছে ইয়াত ধুনীয়া ধুনীয়া আকৌ বিলাহীকেইটা কচু বিট ৰঙালাও আদা পটল চব আছে এয়া এইখন স্মাৰ্ট পইণ্ট নহয় দেই আমি প্ৰথমতে স্মাৰ্ট পইণ্টখনত সোমাইছিলোঁ তাত ইমান নাই বস্তু এইখন স্মাৰ্ট বজাৰ এইখনত আমি বাচমতি ৰাইচ ল'ম বুলি ভাবিছিলোঁ আমি যিটো বিচাৰিছিলোঁ সেইটো নাছিলে আৰু আচাৰ ল'বলৈ আছিলে নাপালোঁ কাৰণে এতিয়া এইখনলৈ আহিছোঁ এইখন বহুত ডাঙৰ মানে ইয়াৰ ওপৰতো আছে দেখাম বাৰু ইয়াত দেখিছে নাই ডিমো পায় ইয়াৰ ভিতৰতে পায় ডিম ল'বা নি ইয়াৰ পৰা চব পায় ইয়াত এয়া জাতিলাও আলু চব পাচলি আছে ইয়াত বিলাহীকেইটা খালি অকণ বেয়া হৈ গৈছে এইকেইটা আৰু এইফালে আছে এইখিনি ফ্ৰুইটছ হা চব প্ৰাইচ লিখা আছে ওপৰটো অকণমান দেখাই দিওঁ ব্লগত ইয়াত চব পায় আৰু ইয়াত বিশালৰ নিচিনা এখন ইখন কিন্তু বহুত সৰু আকৌ ন অঁ এইখন বহুত ডাঙৰ হয় এইফালে এইবোৰ চাৰ্ফ টাৰ্ফ আছে আৰু এইফালে আছে এইখিনি ঘৰৰ বস্তু ডোৰমেট বাল্টি এইখিনি ফাৰ্ষ্ট ফ্ল'ৰত আছে বাকী খোৱা বস্তুখিনি গ্ৰাউণ্ড ফ্ল'ৰত আছে পিলো নি আনি পিলো সেইকেইটা পিলো সেইখিনি সেইদিনা আহোঁতে তই ইমান ভাল লাগিছিলে টেডিখিনি মৰম লগা সেইফালে এতিয়া বন্ধ কৰি দিব বস্তু আনি বেছি হৈ আছে নেকি এইফালে থৈ দিছে মানে ভালকৈ দেখাব নোৱাৰিলোঁ সেইকাৰণে ইমান মৰম লগা এইকেইটা দেখিবলৈ চাই থাকিবলৈ মন যায় ফালে মই এনেও এইবিলাক বস্তু ভাল পাওঁ খালি আজি নহ'লে আৰু দেখাবলৈ ভাল এইটো গিফ্ট দিবা নি টিকলাটো এইটো এইটো ইমান মৰম লগাটো মোক গিফ্ট দিবা নি নিদিওঁ নেকি এইবিলাক বস্তু সৰুৰ পৰাই ভাল পাওঁ ইমান মৰম লগাটো এতিয়া তুমি সৰু হৈ থকা নাই হ'লেও ভাল নাই নালাগে নিদিওঁ এনেই কৈছে দি দিম কিমান হয় এইটো প্ৰাইচটো এইটো এতিয়া কিনিয়ে পেলাম গমেই পোৱা নাই হ'ব আহা এই 999 এইটো ইমান সস্তীয়া নহয় এনিভাৰ্চাৰী গিফ্ট মই পাই গ'লোঁ এইটো চব এইটো ভালকৈ মুখখন আকৌ ভাল লাগিছে বুলি কৈছিলোঁ মই গম নাপাওঁ লৈ ল'ব বুলি তেওঁ লৈয়ে ল'লে আৰু ভালেই লাগিছে বাৰু দেই ইমান মৰম লগা এইটো কোনদিনাখন ভাল লগা বস্তুটো পোৱা নাই সেইটো কোৱাচোন অঁ সেইটো হয় বাৰু দেই দিয়ে বাৰু দেই ভাল লাগিছে সেইটো দিয়ে আৰু দেখুৱাই দিয়া আকৌ এইটো ভালকৈ দেখাইছিলোঁ ভিডিঅ'টো অঁ ঘৰত গৈ দেখাই দিম ভালকৈ আমাৰ খোৱা বজাৰ কৰি হৈ গ'ল এতিয়া আজি এনিভাৰ্চাৰী বুলি ডিনাৰটো বাহিৰতে কৰিম আৰু সেইকাৰণে এতিয়া খাবলৈ আহিছোঁ কেইটা বাজিলে চৌকালৈ আহিছোঁ খাবলৈ পিঠাপুখুৰীত আছে চৌকা তালৈ আহিছোঁ খাবলৈ এতিয়া আজি এনিভাৰ্চাৰী দুটা নাই দুটা মোক তেতিয়া খোৱালে দেই আজি এনিভাৰ্চাৰী বুলি ডিনাৰটো খোৱালে ন বাহিৰত থেংক ইউ খোৱা নাই মোৰ যে এইটো মুখৰ
যাৰ কাৰণে দুৰ্গা পূজাৰ স্পেচিয়েল অফাৰ হয় পূজালৈ ভাল হ'বগৈ নহয় তোমাৰতো বাৰু সেইকেইটা চলিব আমাৰ ইয়াৰ ডিনাৰ আহি গ'ল এয়া ভেজ থালি আৰু এয়া এইটো কি আছে ঔটেঙা দিয়া মাছ ন ঔটেঙা দিয়া বাহু আৰু এয়া ডাক ফ্ৰাই এইখিনিয়ে এতিয়া আহিছোঁ আমাৰ পূজা চাবলৈ পূৰা ভিৰ এয়া জেপিয়াৰ নহয় জানো Bombay Asta, it's not a name only. এতিয়া আমি আহি আছোঁ থানা ৰ'লে এইয়া অকণমানকৈ জিলিকিছে আৰু তাৰপিছত যাম কেকে আৰু মোহনৰ প্ৰগ্ৰেম চাবলৈ কেকে মোহন চাগে নামিলে ষ্টেজৰ পৰা আমি বহুত বেলেগ ৰান কমন মানুহ ন লোকে পূজা চাই পেলাই খায় আৰু আমি খাই পেলাই চাইছোঁ পূজা 50% অফ লগাই দিছোঁ চ দোকানখন আছে বেলেগত 50% লগাইছে বেলেগত এইবোৰ কি লগাইছে এইবোৰ এই হেৰি এইটো কি শংখ আছে চ থানাৰত ইমান দুৰ্গা পূজা ইমান দূৰলৈ নাপাতে ন ইয়াতো পাতে নহয় দুৰ্গা পূজা মানে ইয়াক কি বুলি কয় লক্ষী ইউনিয়ন নিবা এয়া থানাৰত পূজা আমাৰ যে 10 বছৰ হৈছিল 10 বছৰ এপিছড কোনোবা আহিল গেষ্ট দায়িত্ব দিলে কাৰোবাৰ গামোচা আনিবলৈ যি গামোচা আনিলে চবৰে ইমান মানত পৰে আমি নিজে সেইবোৰ কথালৈ সদায় ৰাইজক সজাগ কৰি ৰাখোঁ আমাৰ বেজৰ নাকতে খৰে পোক খোৱা বুলি কয় যে তেনেকুৱা আৰু পিছত মই ইনভেষ্টিগেশ্যন কৰিবলৈ দিলোঁ যিজন প্ৰগ্ৰেম হেড থাকে ৰাজেশ ভূঞাদেৱক বোলেতো ইনভেষ্টিগেশ্যন কৰক কোনে কামটো কৰিলে এইকণো গামোচা দিয়ে নে ৰুমালো নহয় গামোচাও নহয় কিন্তু এইখন লৈয়ে ভাল লাগিছে আপোনালোকৰ মৰমটো যে বহুত আমাৰ প্ৰতি দীঘল ডাঠ গম পায় থেংক ইউ অনুষ্ঠানবোৰ যোৰহাট আৰু লখিমপুৰৰ ফালে থাকে বিয়া পতাৰ পাছত ঘৈণী আকৌ সন্দেহে কৈছিল কিহৰ যোৰহাটত ইমান থেংক ইউ আপোনালোকৰ শিল্পীৰ প্ৰতি এইটো মৰম চেনেহ সদায় থাকক এইবিলাক সাংস্কৃতিক জেগা ইয়াৰ পৰা বহু মানুহ নাটকত হওক গানত হওক খুব আমাৰ জুবিন দাই যোৰহাটৰ সকলো আশীৰ্বাদ পোৱা নাযায় আৰু আমিতো দেখিছোঁ এই পাছফালৰ মানুহ মাই ডগ ইয়াত যোনখিনিয়ে দেখিলেতো দেখিলে যোনখিনিয়ে দেখিছেতো দেখিছে আমাৰ মুকুতাৰ চাইজৰ কোনোবা আহিছে নেকি আকৌ নাই ইয়াত চব আমাৰ চাইজৰ মানুহে আছে চব ওখ মুকুতা চাইজৰ মানুহ ইয়াত থাকিলে কালিলে কি ক'ব মুকুতা চাইজৰ সেই মাইকী মানুহ মুকুতা চাইজৰ নহ'ব মাইকী মানুহ মণি চাইজৰ হ'ব কোনোবা তেনেকুৱা মানুহ থাকিলে অলপ হাৱা চাৱা আহিবলৈ দিব দেই নহ'লে সেইজনে যদি ভিৰৰ মাজত সোমাই পৰে মানুহৰ মাজত যদি চাবলৈ লাগে এনেকৈ থাকে কাইলৈ ঘৰত গৈ কি ক'ব জানানে ঘৰত গৈ যে কালি যে কেকে মোহনক চাবলৈ গ'লোঁ
তেতিয়া আকৌ কমিটি দাদাই এনেকৈ কৈ লাভ নাই এই আকৌ কি কৰিছে হয়নে দেহটো এবাৰ চাই আছে ধন্যবাদ আৰু এনেকৈ মৰম আশীৰ্বাদ এই শেষৰ ফালে চাই দেখি আছেনে নে অকল মোৰ বগা চাৰ্টটোহে দেখি আছে এখন চালত মেকআপ কৰিও লাভ নাই যি গৰম পৰিছে অ জিনজিনটো ক'ব দি আছে আদি গুৱাহাটীলৈ আহিছো আচ্ছা আজি গণেশ বাবা পূজা কোনো কাকো বেঙেনা বেঙেনি নিদিব হা এইটো মই আগত আহিলে দিওঁ আগতে যোৰহাটত যিমান পাৰিছো তেতিয়াই দিছোঁ মই মানে মনেলকৈ কথা ক'লে ভাল নালাগে ন এনেকৈ ক'লে ভাল নালাগে ন নৰ্মেলকৈ ভাল নালাগে নৰ্মেলকৈ কথা ক'লে ভাল নালাগে চিজাইনকৈ ক মানে এনেকুৱা এটা কেৰেক্টাৰ কৰি দিওঁ দাদা ভাল নাই এনেকৈ ক'লে ক'বলৈ আপুনি বেছি গহিম আমি চাইকেল হাউচত এতিয়া ভাত খাবলৈ গৈছোঁ দাদা এজনে কৈছে অ' আপুনি বেছি গহিম চিৰিয়েলতহে ফটোৱা বোলে এতিয়া গ'লোঁ বুলি এবাৰ মই মানুহৰ আগত এনেই হাঁহি থাকিম নে মোৰ পাগল বুলি নাভাবিবনে মোৰ এতিয়া মই যে হাঁহিছোঁ এনেকৈ মোৰ চিৰিয়েলৰ হাঁহিটো আপোনালোকে শুনিছে নাই দেখিছে এনেকৈতো শুনা নাই মই শুনাই দিম নেকি চাপৰিটো আকৌ সেমেকা অনুষ্ঠান শেষ আৰু বৰ ভাল লাগিল দেই সঁচাকৈ খুব ধুনীয়াকৈ আমাৰ পংকজে বিহু গালে আপোনালোকে ইমান উৎসাহ জনালে ৰামচন্দ্ৰ আহিছে তাকে দেখি আমাৰ কলিয়া পাহৰা ঘৰ পাইছোঁহি 12:30 বাজিলে আজি গা চা ধুই মেলি খোৱালে 1:00 মানে বাজিবগৈ চাগে প্ৰগ্ৰেম বহুত ভিৰ হৈছে ভিৰত সোমাই দিলোঁ যে গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ আহিছোঁ আৰু বেহাৰ বেয়াত কৈছোঁ কেকে মোহনৰ প্ৰগ্ৰেম চাই ভালেই লাগে আৰু আজি ভাল লাগিলে চাই তেওঁলোকে গানো গাইছে কমেডিও কৰিছে ভাবিছিলোঁ অকণমানেই চাম প্ৰগ্ৰেম কিন্তু ভাল লাগিলে কাৰণে চাই একেবাৰে শেষ কৰি আহিলোঁ আৰু আজি এনিভাৰ্চাৰী গিফ্টটো এইটো টেডিটো আপোনালোকক দেখাম বুলি কৈছিলোঁ যে মই টেডি সৰুৰ পৰাই ভাল পাওঁ দেই পুতলাবিলাক মই আগতে দুৰ্গা পূজাত কাপোৰ নলওঁ পুতলা লওঁ এতিয়াও আজিকালি নোলোৱা হ'লোঁ বাৰু কিন্তু আজি এইটো মৰম লাগিছিলে কাৰণে ধুনীয়া লাগিছিলে কাৰণে মই চাইছিলোঁগৈ এনেই ক'লে বোলে এনিভাৰ্চাৰী গিফ্ট এইটোকে লোৱা তুমি এনেও টেডি ভাল পোৱা মই বাৰু বেয়া পোৱা নাই এইটো পোৱাৰ কাৰণে ভালেই পাইছোঁ লৈ থাকিবলৈ ভাল লাগিব আৰু মৰম লাগিছে ন বহুত আৰু আজি ব্লগটো ইমানেই আছিলে যদি ভাল লাগিলে চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট